সফলতাৰ দিশত আগবাঢ়িবলৈ চাণক্যৰ এই নীতিকেইটা জীৱনৰ প্ৰতিটো খোজত মনত ৰাখিবা। মূৰ্খৰ লগত কেতিয়াও তৰ্ক নকৰিবা। মূৰ্খ ব্যক্তিৰ বুজা শক্তি একেবাৰেই নাথাকে। এনে ব্যক্তিৰ লগত তৰ্ক কৰিলে নিজৰ সন্মান হেৰাই আৰু মানসিকভাৱেও দুৰ্বল হ'ব লগা হয়। মূৰ্খ ব্যক্তিৰ লগত তৰ্ক কৰাৰ পৰা বাচিবলৈ সেই সময়কণ তুমি মনে মনে থাকা আৰু তেওঁ যি কৈছে তেওঁক কৈ যাবলৈ দিয়া। এনে ব্যক্তিৰ লগত তৰ্ক কৰি নিজৰ মূল্যৱান সময় নষ্ট কৰাতকৈ তুমি নিজৰ কৰিবলগীয়া কামবোৰ কৰি যোৱা। কৰিম বুলি ভবা কামটো মুখেৰে প্ৰকাশ নকৰিবা। কিবা কাম এটা যদি তুমি কৰিম বুলি ভাবিছা, সেই কামটো আনৰ আগত প্ৰকাশ কৰাতকৈ নিজেই গভীৰভাৱে চিন্তা কৰি সেইবোৰ কাৰ্যকৰী ৰূপ দিবলৈ চেষ্টা কৰা। জীৱনত কেতিয়াও ভাল গুণ আৰু কলা শিকাৰ সুযোগ হাতৰ পৰা যাব নিদিবা। যদি কোনোবা ব্যক্তিৰ কিবা ভাল গুণ বা বিদ্যা আছে, তুমি সেইটো তেওঁৰ পৰা কেনেদৰে অৰ্জন কৰিব পাৰা সদায় তাৰে চেষ্টা কৰিবা। লাগিলে সেই ব্যক্তিজন এজন ধনী মানুহেই হওক বা এজন দুখীয়া মানুহেই হওক। জীৱনত কেতিয়াবা কিবা শিকাৰ সুযোগ যদি হাতলৈ আহে, সেই সুযোগকণ কেতিয়াও হেৰাই যাবলৈ নিদিবা। অসৎ ব্যক্তি সাপতকৈও বিপদজনক। জীৱনত যদি তোমাক কেতিয়াবা অসৎ ব্যক্তি আৰু সাপ এই দুটাৰ ভিতৰত এটা বাচিবলৈ কয়, তেতিয়া তুমি কোনটো বাচিবা? এটা কথা সদায় মনত ৰাখিবা। সাপে নিজৰ আত্মৰক্ষাৰ বাবে এবাৰ আক্ৰমণ কৰিব, কিন্তু অসৎ ব্যক্তিয়ে নিজৰ স্বভাৱৰ কাৰণে সদায় তোমাৰ ওপৰত যিকোনো প্ৰকাৰে ক্ষতি কৰি থাকিব। সেয়েহে জীৱনত অসৎ ব্যক্তিৰ পৰা সদায় আঁতৰত থাকিবা। নিজৰ দুৰ্বলতাসমূহ আনৰ আগত কেতিয়াও প্ৰকাশ নকৰিবা। তোমাৰ দুৰ্বলতাবোৰ যেতিয়া তুমি আনৰ আগত প্ৰকাশ কৰা, তেতিয়া প্ৰথমে তেওঁ তোমাক সহানুভূতি দেখুৱায়, কিন্তু ভৱিষ্যতে তোমাৰ সেই দুৰ্বলতাসমূহৰ সুযোগ লৈ তেওঁৱেই তোমাক বিপদত পেলায়। নিজৰ দুৰ্বলতাসমূহ যদি তুমি নিজেই লুকুৱাই ৰাখিব নোৱাৰা, সেইবোৰ আনে কেনেকৈ লুকুৱাই ৰাখিব? নিজৰ দুৰ্বলতাসমূহ তুমি আনক নোকোৱাকৈ সেইবোৰ কেনেকৈ আঁতৰাব পাৰি সদায় তাৰে চেষ্টা কৰিবা। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আশা কৰোঁ জীৱনৰ প্ৰতিটো পল এটি মিঠা হাঁহিৰ সৈতে জীয়াই থাকক। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।